হেল্ল' গাইছ, আজি আছিলে মানে প্ৰেক্টিকেলটো কলেজৰ পৰা আহিছোঁ। তাৰপাছত ঘৰত থকাটোতো একদম অভ্যাসেই নাই। অলপ টাইম বোলো ওলাই যাওঁ ৰাস্তাৰ ফালেকে, তো চাইকেলখন লৈ মেলি একদম ওলাই আহিছোঁ ধুনীয়াকৈ। तो गाइस ये देखो हम राइड पे आ रहे हैं। মানে গাইস কি ক'ব আৰু একদম বহুত দেৰি হৈ গ'ল কলেজৰ পৰা অহা। আজি প্ৰেক্টিকেল আছিলে, তো আহি পেলাই একদম চাইকেল চলাই লাগি গৈছোঁ। এয়া তাৰপিছত মোৰ পিছে পিছে এইকেইটা আহি আছে একদম। কি ক'ব আৰু এইকেইদিন একদম বেমাৰত আছিলোঁতো, তো ভিডিঅ'ই দিয়া নাই একেবাৰে। আজি একদম বহুত দিনৰ মূৰত বুলিয়ে ক'ব পাৰি, একদম পথাৰলৈ ওলাইছোঁ। এয়া ইহঁত গিলাৰ কাম চাওক গাইছ। এয়া দেখিছে শিল মাৰিবলৈ ধৰিছে। তাৰপিছত এটা বস্তু দেখাম হা আপোনালোকক, ইয়া চাব। দেখিছে নাই অৱস্থাটো? ৱাও, গ্ৰেট গ্ৰেট। এইটো একদম অৱস্থা। আমি কৰিলো এইবোৰ মানে গৰু পিটন দিব তাহাঁতক। ই চুকুৱা ঠাণ্ডা মাৰিছিলে মানে একদম ৰাইজৰ পৰা পুৰা পিটন খাব লাগে ই মানে। समझ रहे हो टेक्नोलॉजी এ পুৰা হেভি চেম্পিয়ন। গ'লে ক'ত গ'ল গুটিটোৱে হেৰি গ'ল, ক'ৰ ওপৰতে গুচি গ'ল। তো গাইছ মই এনে চাইকেলখন লৈ গুচি গ'ল আমাৰ ঘৰৰ সেইটোৱে। তাৰপিছত মই আৰু আমাৰ এইটো ভাইটিৰ লগত আহি আছোঁ। একদম চাইকেলৰ পিছে পিছে বহি সি একদম চলাইছে। মই পূৰা এনজয় কৰি ভিউ উপভোগ কৰি আহি আছোঁ একদম। তো আকৌ লগ পাম আন এটা মিনি ভ্লগৰ আপোনালোকক। আজিলৈ তাতে বাই বাই।